এইবোৰ আম খাই আমি নিজৰ স্বাস্থ্যটো কি কৰি আছো এবাৰ ভাবি চাইছেনে? কেঞ্চাৰ এইবিলাক বেমাৰ যে হৈ আছে, ভালদৰে চাওক ভিডিঅ'টো যে আমৰ ওপৰত কি ছটিয়াই আছে। ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, পুৰা পইচা পাইছো বজাৰৰ পৰা আম চাম কিনি আছো, পকা পকা আম খাই কিনে আমি নিজৰ স্বাস্থ্যটো বেয়া কৰিছো, লগতে আমাৰ গোটেই পৰিয়ালৰ স্বাস্থ্যটোৰ ওপৰত আমি কি কৰি আছো এবাৰ চাই লওক কথাবিলাক ভালদৰে ভাবি কিনে। আৰু এই যে গেছ দিয়া বুলি যে কয়, সেই বস্তুটো মানে গেছ দিয়া বস্তু হলে আমাৰ কি হ'ব পাৰে, বা এই বস্তুটোত গেছ দিছেনে নাই দিয়া নাই আমি কেনেকৈ গম পাম? ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেইখিনি কথা গম পাই যাব। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। কেলছিয়াম কাৰ্বাইড নামৰ এটা কেমিকেল আছে, সেইটো আম বা এনেকুৱা আমি যে ফলবিলাক যে কিনি আনো সেইবিলাকৰ ওপৰত যেনেকৈ তেনেকৈ ছটিওৱা হয়। কিমান পৰিমাণে দিব লাগে, কেনেকৈ দিব লাগে, এইবিলাকৰ ওপৰত একো গুৰুত্ব নাই। জাষ্ট মানে যেনেকৈ তেনেকৈ পাচি সেনেকৈ চিটে দিছি, জাষ্ট আমাৰ বস্তু পকবা লাগে, চেল হ'ব লাগে, আম পকবা লাগে। এই বস্তুটো হ'ল এটা চৰকাৰে এই বস্তুটো বেন কৰিছে অলৰেডি হা, কিন্তু তাৰ পিছতো এইবিলাক বস্তু এতিয়াও ছটিওৱা হয়, যাৰ ফলত আমাৰ কি হয় পেটৰ বিষ, গেষ্ট্ৰিক। আজিকালি চাবা তুমি সকলো মানুহৰে গেষ্ট্ৰিক আছে। আগৰ দিনৰ মানুহবিলাকক তুমি সুধিবা যে সিহঁতে গেষ্ট্ৰিক কি বস্তু গমেই পোৱা নাছিল। কথাবিলাক আপোনালোকে অলপমান ভাবি চাব যে আমি কি খাই আছো, এইবিলাক আমি বিষ খাই আছো। আজি তুমি এখন মেডিকেলত যাই কিনে চাই আহা, তাতে কিমান মানুহৰ পেটৰ বিষ, কিমান মানুহৰ গেষ্ট্ৰিক, সকলো কথা গম পাই যাবা। এইবিলাক বস্তু খাই কিনে আমি নিজৰ স্বাস্থ্যটো বেয়া কৰি আছো। কিছুমানৰ ঘৰত সৰু সৰু বাচ্চা আছে, ল'ৰা ছোৱালী আছে, আমি সিহঁতকো খুৱাইছো। ভাবি চাওক সিহঁতৰ দেহাত কেনেকুৱা এটা সেই কৰিব। ডাঙৰে যিটো বস্তু হজম কৰিব নোৱাৰে, আমি সৰু ল'ৰা ছোৱালীক সেইবিলাক বস্তু খুৱাই আছো, আৰু তাৰ ফলত আমাৰ কি হৈছে কেঞ্চাৰ, হাৰ্টৰ বেমাৰ, ব্লাড প্ৰেছাৰ, এইবিলাক বস্তু বাঢ়ি যাই আছে এইবিলাকৰ কাৰণে। আৰু এইবিলাক খালে মানুহ কেঞ্চাৰটো হ'বই ভাই। চাবাচোন আজিকালি অসমত কিমান মানুহৰ কেঞ্চাৰ, গোটেই ভাৰতবৰ্ষত চাবা তুমি গুগলত মাৰি চাবা যে কেঞ্চাৰৰ সংখ্যা বহুত বেছি দিনক দিনে বাঢ়ি যাই আছে। এইবিলাকৰ কাৰণে আমি কি বুলি কয় গেছ দিয়া বস্তুবিলাক খাই দিওঁ যেনেকৈ তেনেকৈ, বা পকচি খাব শখ আমাৰ, বুজি পাইছেনে? তাৰপিছত আম খাম, পকা পকা আম। আৰে ভাই আমটো পকবা দি না, এতিয়া পকাই নাই না আম, পকাৰ পিছতে আমি খাব লাগে। আমি যদি এতিয়াই যদি আম পুৰা সদায় যদি পকা আম খাই থাকোঁ, বৰ্তমান গছত চাবা কেঁচা আম এতিয়াও লাগি আছে, সিহঁতে কেনেকৈ পকালে বস্তুবিলাক এবাৰ ভাবি চাবচোন আপোনালোকে। আৰু ভাই যদি আম খাবাই খুজিছে ভাই, কেঁচা আম কুটি কিনে খা, চৌদিয়া তৌদিয়া জ্বালা তালা নিমখ চিমখ দি কিনে খা। কিন্তু বজাৰৰ পৰা যে আমি কিনি আনো বা ফলৰ দোকানবিলাকৰ পৰা পকা পকা আম, তাতে এনেকুৱা চিষ্টেমৰ বস্তুবিলাক মাৰা হয়। মই যিটো কেমিকেল ক'লোঁ, আৰু এটা কেমিকেল আছে, এইটো চাইনাত বনোৱা হয়, ইয়াতকৈ আৰু হাই ফাই। মানে সেইটোতো বেন কৰিছিল না, এতিয়া বৰ্তমান এইটো বস্তু ইউজ কৰি আছে। কিবা এটা পেকেটত আহে, মই নামটো কৈ আছোঁ, ইথালিন নামৰ যিটো বস্তু আছে, এইটো ইমান নামৰ কিবা পেকেট এটাত পায়। সেই বস্তুটো আমৰ ওপৰত মানে কি থৈ দিলে হ'ল, পেকেটটো খুলিব নালাগে, ডাইৰেক্ট মানে কি সেই বস্তুটো আমৰ সেই বাক্সাটোত থৈ দিলে আম পকি আছে, বেছি টাইমো নালাগে, 5-6 ঘণ্টাৰ ভিতৰত আম পকি গ'ল। বা বেলেগ ফল মূলৰ ক্ষেত্ৰতো চাওক, সেইবিলাক দিলে হ'ল আম পকি গ'ল। আৰু যিটো মানে আগৰ যিটো কেমিকেল আছে, সেই কেমিকেলটো বেন কৰিছে। তো এই বস্তুটো নতুনকৈ চাইনাৰ পৰা অহা কৰিছে, যিটো খালে মানুহৰ মানে আগতকৈ এইটো অলপ বেছি হাৰ্মফুল। আম যদি তুমি সেই আমটোত থৈ দিয়া, আমটো পকি যাব 4 ঘণ্টাতে। আৰু তাৰ পৰা ধুনীয়াকৈ তুমি যদি সেনেকুৱা আম চাম খোৱা, তোমাৰ হয়তো গলটো অলপ জ্বলা পোৰা কৰিব, তাৰপিছত তোমাৰ গেষ্ট্ৰিক হ'ব, কিবা হ'ব। আজিকালিচোন মানুহৰ পুৰা পেটৰ প্ৰব্লেম, গেষ্ট্ৰিক হৈ থাকে, চাবা হয়নে নহয় কথাটো। গতিকে আমি এইবিলাক বস্তুৰ পৰা অলপমান দূৰত থাকিব লাগে। যেতিয়া ফলৰ মানে আম চাম পকাৰ বতৰ হয়, তেতিয়া আমি খাম। কিন্তু এনেকৈ চিষ্টেমৰ এইবিলাক বস্তু খালে আমাৰ দেহাৰ বহুত ক্ষতি হয়। আৰু আমি নিজৰ ল'ৰা ছোৱালীকো এইবিলাক বস্তু খুৱাই আছোঁ। এইবিলাক হ'ল শ্ল' পয়জন, মানে একদিনত তোমাক মাৰি নেপেলায়, লাহে 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 লাহে। আগতে মানুহ কিমান বছৰ জীয়াই আছিল, আৰু এতিয়া চাবা কিমান বছৰ জীয়াই আছে, একদম ডেকা ডেকা মানুহ মৰি গৈছে। কিহৰ কাৰণে? এইবিলাক বস্তুৰ কাৰণে। আমি বজাৰৰ পৰাই যে কিছুমান শাক পাচলি কিনি আনো, তাতে কি থাকে? গোটেই সাৰ মাৰা শাক পাচলি। পাৰিলে সকলোৱে নিজৰ ঘৰতে অলপমান শাক পাচলি খেতি কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে এইবিলাক বস্তু আমি খাই কিনে নিজৰ স্বাস্থ্যটো বেয়া কৰিব নালাগে। আমি আকৌ মেডিকেলত ফাৰ্ষ্ট তুমি 20-30 বছৰ ধুনীয়াকৈ আৰাম চাই থাকিলে, তাৰপিছত আকৌ মেডিকেলত গ'লা। শ্ল' পয়জনবিলাক, যিবিলাক শ্ল' পয়জন আছে, এইবিলাক এনেকুৱা চিষ্টেমতে কাম কৰে যে পিছত তোমাৰ প্ৰব্লেম দিব বহুত। তুমি ভাত খাব নোৱাৰিবা, তোমাৰ ফেটি লিভাৰ হ'ব, কিবা হ'ব। এইবিলাক বস্তু ইয়াৰ পৰা আহিছে। এতিয়া এটা কথা যে আম যে আমি বৰ্তমান কিনি আনিছোঁ, হয়তো কিছুমান গেছ নিদিবও পাৰে,
মানে এতিয়াতো বৰ্তমান পকা চিজন নহয়, যিবিলাক পকিছে হয়তো সেইবিলাকত গেছ মাৰিছে, নহ'লে নপকে। যদি আপুনি টেষ্টিং কৰি চাব বিচাৰে যে কেনেকৈ গম পাব, যদি এটা বাল্টিঙত তুমি আমটো যদি দিয়া, যদি ডুব গৈছে মানে পানী দি কিনে বাল্টিঙত যদি ডুব গৈছে, তেতিয়াহ'লে গম পাব যে আমটোত একো ধৰণৰ একো বস্তু দিয়া নাই, আমটোত গেছ মাৰা নাই। তাৰপিছত তুমি যদি আমটো দিয়াৰ লগে লগে ভাহি আছে ওপৰত, পুৰা পকি গৈছে আমটো, তেতিয়া গম পাবা যে সেইটো আমত গেছ মাৰিছে। আৰু এটা বস্তু গম পাবা যে তুমি যদি চেণ্টটো শুঙি চোৱা, যিটো নেচাৰেল যিটো মানে প্ৰাকৃতিক যিটো আম থাকে তাৰ চেণ্টটো ধুনীয়া পাবা। আৰু যিবিলাক গেছ মাৰা সেইবিলাকৰ চেণ্টটো অলপমান কমকৈ পাবা, সেইটো ভালকৈ ধৰিব নোৱাৰি। কিন্তু আৰু এটা বস্তু ডাইৰেক্টলি গম পায় যে তুমি যদি সেই আমটো চোৱা, সেই আমটো যদি পুৰা একফালে হালধীয়া টাইপৰ হৈ আছে, মাজে মাজে ক'লা ক'লা টাইপৰ হৈ আছে অলপ চলপ, মাজে মাজে গোল গোল, তো সেইবিলাক হ'ল গেছ মাৰা আম, বুজি পাইছে। আৰু যিবিলাক পুৰা নেচাৰেল হ'ব সেইবিলাক ইয়েলো থাকিব, তাতে হয়তো মাজে মাজে সেউজীয়া থাকিব পাৰে অলপ চলপ। এনেকুৱা বস্তুবিলাক আপোনালোকে ভালদৰে চাই ল'ব। আৰু বিশেষকৈ কল চল এইবিলাকতো বহুত বেছিকৈ গেছ মাৰে। যদি কিবা বস্তু বজাৰৰ পৰা কিনিব লাগে, লোকেল মানুহৰ পৰা কিনিব লাগে, যে ঘৰৰ পৰা লৈ গৈছে, যিবিলাক বেপাৰী বেচে, সেইবিলাকত বেছি সংখ্যক বস্তুতে এইবিলাক গেছ চেছ এইবিলাক বস্তু ইউজ কৰা হয়, আৰু আমাৰ দেহাৰ বহুত বেছি ক্ষতি হয়। আৰু এইবিলাক বস্তু বন্ধ হ'ব লাগে, যে এইবিলাক গেছ চেছ মাৰা এইবিলাক বস্তু বন্ধ হ'ব লাগে। আমি নিজৰ স্বাস্থ্যক লৈ হেতালি খেলি যদিহে এডাল্ট মানুহৰ এনেকুৱা চিষ্টেমৰ প্ৰব্লেম হ'ব পাৰে, ভাবিছোঁ আমি সৰু সৰু ল'ৰা ছোৱালীক এইবিলাক খুৱাই আছোঁ, সিহঁতৰ কি অৱস্থা হ'ব। গতিকে সৰু সৰু ল'ৰা ছোৱালীক বাহিৰৰ যিবিলাক বস্তু অনা যায়, ফল মূল এনেকুৱা চিষ্টেমৰ, সেইবিলাক খুৱাব নালাগে, য'ৰ পৰা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ বেমাৰ হ'ব, আকৌ মেডিকেলত নিব লাগিব, আৰু সেই বস্তুটো আঁতৰি নাযায়, মানুহৰ দেহৰ ভিতৰত থাকি যায়। গতিকে এইবিলাক বস্তু অলপ সাৱধান হোৱা উচিত। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। যদি এইটো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা, চেনেল নতুন কৰিছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজালত টেপ কৰি দিবা। তো আজিলৈ ইমানেই, বাই বাই। আম পকিলে খাম, নপকিলে ঘৰলৈ লৈ যা।